গুড মৰ্নিং গাইজ উঠিবাৰ মনে নাই তথাপি উঠিব লাগিব ঘৰত কাম চলি আছে কাম কৰিব লাগিব মই কাৰণ মা নোৱাৰে বেমাৰী মানুহ ময়ে চব কৰিব লাগে ঘৰত যিহেতু ছোৱালী নাই ময়ে আৰু ছোৱালীৰ দৰে কাম কৰিব লগা হৈছে উপায় নাই এতিয়া মই দাঁত চাত ব্ৰাছ কৰি লওঁ লৈ অলপমান চাহ খাই অলপ খোৱা পিহা কৰিব লাগিব ময়ো বগা দেখিব লাগিব এনেই বগা মানুহ তথাপি আৰু অলপ বগাব লাগিব কি হ'ব চাই লওক আপোনালোকে বৰলিন খুৱাই লওঁ লৈ এতিয়া মই দিনটোৰ কাৰণে কাম আৰম্ভ কৰিম আপোনালোকে চাই থাকক এতিয়া মই ভাবিছোঁ আজি দাদাহঁতক মানে পোলাও খুৱাই দিওঁ কিমান আৰু চাহ হ'বি এতিয়া পিঁয়াজ চিয়াজ কাটি লওঁ লৈ ধুনীয়াকৈ পোলাও বনোৱা ষ্টাৰ্ট কৰি দিওঁ আপোনালোকে চাই থাকিব ফাৰ্ষ্ট টাইম মিনি ব্লগ বনাইছোঁ কেনে আপোনালোকে জনাব লাইক চাইক কৰি দিব দেই এইটো হৈছে আমাৰ নতুন কিটচেন পাকঘৰ মানে বনাই আছোঁ পূৰা ভালকৈ বনোৱা হ'লে আপোনালোকক দেখাই দিম এইটো হৈছে মোৰ ঘৰ এইফালে এইটো কিটচেন বনাই আছোঁ আপোনালোকে চাই থাকক এতিয়া মই কুকাৰটো গেছত বহাই দিছোঁ চিটি মাৰিবই আৰু পোলাও বনাই আছোঁ এইটো চিটি গ'লে আৰু ইহঁতক দি দিওঁ মানে খাবলৈ এতিয়া ফাইনেলি আমাৰ পোলাও হৈ গ'ল এতিয়া ৰেডি ওলাবৰ কাৰণে এতিয়া ইহঁতক কাঁহী কেইখন আনি বাঢ়ি দিওঁ কেনেকুৱা হৈছে কালাৰটো জনাবচোন ধুনীয়া বনাইছোঁ নে ল'ৰা হ'লে কি হ'ব চব কামেই জানো ছোৱালীও পাত্তা নাপায় মোৰ লগত এয়া চাওক কালাৰ ধুনীয়াকৈ পোলাও বনাই দিছোঁ এতিয়া ময়ো খাই ল'ব লাগিব অলপ দিনটো কাম কৰিম ন ইহঁতক দি লওঁ আগে তাৰপিছত মই খাই লৈ পূৰা কাম কৰিব লাগিব এতিয়া সেনেকৈ ভিডিঅ'টো বনালোঁ আজি ভাবিলোঁ এটা মিনি ব্লগ দি চাওঁ আপোনালোকে কেনেকুৱা পায় জনাবচোন মই বনাব পাৰিছোঁ নে নাই আৰু মই চব কাম কৰিব জানো তথাপিও আপোনালোকে ক'বচোন কাম কৰাত হৈছে নে নাই এয়া চাওক ইহঁতক দি ল'লোঁ দি লৈ এটা বস্তু দেখাওঁ আপোনালোকক এইজোপা হৈছে বেঙেনা গছ আমাৰ চোতালৰ আগত 2জোপামান এনেকুৱা বেঙেনা গছ আছে বহুত লাগে এনেকুৱা খদ আছে আৰু এটা বস্তু বনাম বুলি ভাবিছোঁ ধান আনিছোঁ অলপ এই ধানখিনি আনি এনেকৈ কেৰাহী এটাত বহাই দি নিমখ দি এনেকৈ ভাজি আছোঁ এতিয়া আখৈ হৈ যাব চাই থাকক আপোনালোকে ফুটা ষ্টাৰ্ট হৈছে আৰু এই ফুটিছে চাওক মানে এইগিলাখন কৰি ভাল লাগে অলপমান মই ভাবিলোঁ এইটো বনাই দিওঁ অলপ খাই চাওঁ অলপ কেনেকুৱা হয় এই চাওক ফুটি আছে এতিয়া ঢাকনিখন মাৰি দিব লাগিব নহ'লে চব বাহিৰত যাব আপোনালোক দেখাই আছোঁ ফাইনেলি হৈ গ'ল এয়া চাওক হৈ গ'ল বনাব জানিছোঁনে মানে চব জানো আৰু কি ক'ম আপোনালোকক বেছি ক'লে আৰু লেবেল দিয়া হ'ব এতিয়া অলপমান খাই চাওঁ মই এয়া চাওক কি ধুনীয়াকৈ হৈ গৈছে খাই টেষ্টি লাগিল দেই খাই এতিয়া মই গৈ আছোঁ ভাগিনজনী স্কুলৰ পৰা ঘৰত থবা স্কুল ছুটি হ'ল তাইক থৈ আহি মই এতিয়া আকৌ যাব লাগে পথাৰত এতিয়া ঘৰত গৈ আছোঁ পথাৰত যাম ডাইৰেক্ট কাৰণ যোৱাকালি ধান উহাইছিলোঁ এতিয়া পথাৰতে মেলি থৈছোঁ এয়া চাওক এইখন হ'ল আমাৰ পথাৰ ইয়াত মই ধান মেলি থৈছোঁ ৰ'দত এয়া চাওক ধানখিনি উহাইছিলোঁ যে এতিয়া খুখলে আৰু বানি আনিম ভাত খাব লাগিব যিহেতু আমি কাম কৰিবই লাগিব এইখন হ'ল আমাৰ পথাৰ এয়া এইবিলাক আমাৰ ছাগলী এতিয়া আহিলোঁ পুখুৰীত কি ঠাণ্ডা পানী এই ঠাণ্ডা পানীত কাপোৰ ধুব লাগিব মই যিমান কাপোৰ আছে আজি মানে চব ওলাইছোঁ আজি কাপোৰ কিন দোকান যোৱা নাই কাৰণে আজি চব কাপোৰেই ধুম এয়া চাওক 2 বাল্টিং কাপোৰ আনিছোঁ এই 2 বাল্টিং কাপোৰ ধুব লাগিব ইমান ঠাণ্ডা পানীত এইটো হৈছে আমাৰ পুখুৰী ইয়াত বহুত মাছ আছে এইবাৰ মাঘৰ বিহুৰ আগদিনাই উৰুকাৰ দিনাই মাছ ধৰিম আপোনালোকেও আহিব খাই যদি খানা খাম এটা এয়া ফাইনেলি কাপোৰ ধোৱা হ'ল বহুত ভাগৰ লাগিল এতিয়া বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব বাই